नोंथांमोननिसिम मोनसे फोरमायथि मोनसे मोजांथार हटेल क'क्राझार सहरनि बिखायाव थानाय जाखांफु सारा हटेल। जाय हटेलखौ सानजा क'क्राझार बियाबनि एमएलए लरेन्स इस्लारि बिथाङा गावनि आखाइजों थांनाय दान मोनसेसोनि सिगां बेखेवसारनानै होदों। बे जाखांफु सारा हटेलाव खम बेसेनावनो मोजां आदार मोननो हायो होननानै कास्टमार बिथांमोनजों लोगोसे हटेलनि मेनेजार बिथाङाबो मुगानिथान्दै निउज पर्टेल चेनेलनि गेजेरजों बुंथियो आरो दाब दाब जायगानिफ्राय क'क्राझार फारसे दावबायनो फैनाय दावबायारिफोरखौबो बे हटेलाव फैनानै खम बेसेनावनो जामुं जाफैनो हागोन होननानै फोरमायथिनायजों लोगोसे खावलायहरो। लोगोसेनो जाय क'क्राझार सहरनि साखाथि फाखाथि थानाय नोंथांमोनहा माब्लाबाफोर नोंथांमोननि न'खराव जायखि इभेन्ट्सफोर जाया मानो बे हटेलाव नोंथांमोना नैबे आंनि बुंथिनाय आरो स्क्रिनाव लिरनाय जानबुं नाम्बारनि गेजेरजों नोंथांमोनहाबो नोंथांमोननि जानो लुबैनाय बायदि आदार बा जामुंखौ अर्डार खालामनो हागोन। नोंथांमोना अब्ला खोनासंलांदो। कन्टेक्ट नाम्बारानो जाहैबाय 600441441960। फिन खनसे बुंफिनदों 600441441960। बे नाम्बाराव नोंथांमोना कन्टेक्ट खालामनानै नोंथांमोननि जानो फसायनाय बायदि आदारखौ अर्डार खालामनानै बे हटेलनिफ्राय नोंथांमोना लांनो हागोन। अब्ला थेंक इउसै, गोजोन्थों। बयबो सारा हटेलाव फैनो दाबाव। बोरमा बेदरजों बेयाव ओंखाम जायोबा बेसेबां दाम लायो? गोथाव ना आइटेमफोरा? मा होदों बेयाव? 240 आलु भाजा दं, दिंखिया दङ, खांख्रिखला भाजा, आसार दं, मिस्टि, दय, दालि। नों जाफैबाय थाखायो बे हटेलाव? जाफैबाय थायो। माबायदि जानो? जानाया गोथाव। आं संनो मोजां मोनो। सार्भिसफोरा माबायदि? सार्भिसआ थिग दं। बयखौबो फरायनो हायो जानो। दाम खमावनो मोनजायो, बिसोरनि संनो गोथाव मोनजायो। दा बहानिफ्राय फैदों? आं क'क्राझार टाउननिफ्राय। दादा আপুনি এইটো হোটেলৰ কি পছত আছে? ইয়াতে এনে কি আইটেম আছে? ইয়াত আপুনি মানে বেংগলী ধৰণৰ সকলো আইটেম পাব। এতিয়া আমাৰ বেংগলী মানুহবিলাক ইলিছ মাছ, পাঠাৰ মাংস, মুৰ্গী মাংস আৰু লোকেল মাছ, চালনী মাছ গোটেইবিলাক পাব। পাঠা দি খালে কিমান? পাঠা দি 240, ভাত পানী 2 আৰু বেলেগ নিৰামিষটো 100 আৰু চিকেনটো ব্ৰইলাৰ হ'লে 1 কিলো আৰু লোকেল হ'লে 220 আৰু কাটৰ মাছটো 200 আৰু গুড়া মাছ দিও 200 বুলি লওঁ আমি আৰু ইলিছ মাছটো 400। এনে কাষ্টমাৰবোৰ আহে না? আহি আছে মোটামুটি নতুন হ'ল আৰু 1 মাহ হ'ল আমাৰ কাষ্টমাৰ ৰেজাল্টটো ভালে পাই আছোঁ। আমাৰ এই লৰেন্স ছাৰ আহিছিল তাতে, আমাৰ ছাৰ আহিছিল লৰেন্স ছাৰ তাতে আহিছিল, তেওঁতো আহি থাকে। এনে কেইমাহ হৈছে আপুনি কৰাটো? 1 মাহ হ'ল আমাৰ, 1 মাহ চলি আছে। আপুনি যোনকেইটা এই হোটেলত আহি ভাত পানী খাব বিচাৰে তেখেত কাষ্টমাৰসকলক কি আহ্বান জনাব? মই চাওঁ যে সকলো ক'ক্ৰাঝাৰ ৰাইজে আহক আমাৰ হোটেলত, আহি কেনে একবাৰ ট্ৰাই কৰি চাওক যে কেনেকৈ খাওঁটো, আৰু আমাৰো ভাল হ'ব তেওঁলোকৰ কাৰণে। তেওঁলোকে বাঙালী খানা পাব, কাৰণ ক'ক্ৰাঝাৰত আছে। মই কোৱা নাই যে হোটেল নাই, ক'ক্ৰাঝাৰত মানে বহু হোটেল আছে। চাওঁ যে মোৰ হোটেলখনক চাই কেনে সার্ভিস কেনেকুৱা দিয়ে? সার্ভিস আমি চেষ্টা কৰোঁ যে কাষ্টমাৰক মানে 100% দিবৰ কাৰণে। নতুন হোটেল খুলছে তো, এই ধৰণে আমি ভাত খাব আহিলোঁ। সারা হোটেল নাম শুনিছোঁ, আগৰ পৰা শুনি আছোঁ কেইদিনমানৰ পৰা। এনে আপুনি এইটো হোটেলত আহি কেইবাৰমান ভাত খাই গ'ল? ইয়াৰ আগতে এবাৰ আহি খাই গৈছোঁ, ভালেই লাগে। আজিও আহিলোঁ। সার্ভিসটো ভালকৈ দিয়ে? সাৰ্ভিচ ভাল, বহুত ধুনীয়া সাৰ্ভিচ দিয়ে সিহঁতে। একদম ৰাইজক এনে কি আইটেম পাই? পৰিষ্কাৰ পৰিচ্ছন্নতাও ভাল। কি আইটেম পায়? ইয়াততো মই বেছিকৈ পাঠাৰ মাংসই খাওঁ। ইয়াত আছে কুকুৰা আছে, পাঠা আছে, ইলিছ মাছ আছে, গোটেইবিলাকে পায়। কিন্তু ভাল পৰিষ্কাৰ পৰিচ্ছন্নতা আছে। কোকৰাঝাৰৰ নিচিনা ঠাইত এনেকৈ কম দামত এখন ভাল হোটেল পোৱা যায়। যোনকেইটা কোকৰাঝাৰত আহি ঘূৰি যাব বা এবাৰ ভাত খাই যাব বলে আপুনি আহ্বান জনাব? হয়, তাৰমানে কি কোকৰাঝাৰত যিহেতু এখন নতুন হোটেল আৰু নতুন ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা, বহুত চাফা আৰু ৰেটো কম, সেইকাৰণে মানে যোনে বাহিৰা মানুহ যোনে আহিব সাৰা হোটেলত এবাৰ আহক, আহি খাই কিনে যাওক। বহুত মানে ভাল আইটেম, ভাল ব্যৱহাৰ, গোটেইখিনি মানে ভাল পোৱা যায়। সেইখিনি মই আহ্বান